আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম PM কিষাণ সন্মান নিধি আঁচনিখনৰ যেটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো কেতিয়ালৈকে দিয়া হ'ব কোনসকল লোকে এবাৰ 4000 বা 8000 টকাকৈ কিস্তি লাভ কৰিব হেতুৰ বিষয়ে আমি ভিডিঅ'টোত আলোচনা কৰিম লগতে যেটো কিষাণ ৰেজিষ্ট্ৰি কৰিবলৈ কৈ আছে চৰকাৰে এই কিষাণ ৰেজিষ্ট্ৰিটো আপোনালোকে কেনেকৈ ক'ত গৈ কৰিবগে লাগিব সকলোখিনি কথা আমি ভিডিঅ'টোত আলোচনা কৰিম যদি আপোনালোকে কিষাণ ৰেজিষ্ট্ৰিৰ বিষয়ে ভালদৰে নাজানে বা আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণ সন্মান নিধি আঁচনিখনৰ আহিবলগীয়া কিস্তিসমূহৰ পৰা আপোনালোকে বঞ্চিত হ'বলগীয়া হ'ব পাৰে আহক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু অনুৰোধ ভিডিঅ'টো যদি আপুনি এতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে এটা প্ৰথমে আমি আলোচনা কৰি লওঁ যেটো কিষাণ ৰেজিষ্ট্ৰিৰ কথা চৰকাৰে কৈ আছে কৰিবৰ কাৰণে এইটোৰ বিষয়ে যেটো আপুনি কেনেকৈ ক'ত গৈ কৰিবগে লাগিব কি নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব হেতুৰ বিষয়ে আমি ভালদৰে আলোচনা কৰি লওঁ এই যেটো নটিফিকেশন এটো হৈছে আমাৰ জিলা কৃষি বিভাগ যোৰহাটৰ তৰফৰ পৰা নটিফিকেশন হয় গতিকে আপোনালোকৰ ডিস্ট্ৰিক্টৰ যেটো কৃষি বিভাগ আছে তাৰ পৰা যদি কিবা নটিফিকেশন আহিছে তেনেহলে আপোনালোকক কৰিব লাগিব মই সম্পূৰ্ণ প্ৰচেছটো আপোনাক বুজাই দিছো এই নটিফিকেশনত লিখা হৈছে ইয়াৰা যোৰহাট জিলাৰ কৃষকসকলক জনোৱা যায় যে যোৰহাট জিলাৰ প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগে জিলাখনৰ কৃষকৰ নাম পঞ্জীয়নৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে এই কৃষক পঞ্জীয়ন কাৰ্যসূচী যোৰহাট জিলা কৃষি বিষয়া কাৰ্যালয়ত তিতাবস্থিত মহকুমা বিষয়া কাৰ্যালয় প্ৰতিটো খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ লগতে জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সংস্থাপিত পঞ্জীয়ন কেন্দ্ৰত জিলাখনৰ কৃষকসকলে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব অহা 9 ডিসেম্বৰৰ পৰা তিনিটা পৰ্যায়ত এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ আছে মানে 9 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গ'ল আৰু প্ৰথম পৰ্যায় যেটো হ'ল হেতু 9 ডিসেম্বৰৰ পৰা 15 ডিসেম্বৰলৈকে হ'ল দ্বিতীয় পৰ্যায়টো 16 ৰ পৰা 31 ডিসেম্বৰলৈকে হ'ব আৰু তৃতীয় পৰ্যায়টো 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব 15 জানুৱাৰীলৈকে গতিকে আপোনালোকে এই যেটো প্ৰক্ৰিয়াটো কমপ্লিট কৰিবগে লাগিব যিসকল কৃষক হয় তেওঁলোকে এটো কৰাটো বাধ্যতামূলক হয় কৃষকসকলে নিজৰ নাম পঞ্জীয়নৰ বাবে তলত থকা নথিপত্ৰসমূহ লৈ যোৱাটো বাধ্যতামূলক নিজৰ আধাৰ কাৰ্ড আপুনি নিব লাগিব আৰু আধাৰ পঞ্জীকৃত মোবাইল নম্বৰটো আপোনালোকে নিব লাগিব যেটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈ আছে হেতু নিব লাগিব এটা বহুতো মানুহৰ একেটা মোবাইল নম্বৰতে বহুত কেটা আধাৰ লিংক হৈ থাকে চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত যেটো মোবাইল নম্বৰ লিংক আছে হেতুলে OTP যাব লাগিব তেতিয়াহে আপোনাৰ কামটো হ'ব আৰু নিজৰ নামত থকা মাটি জমাবন্দী নিব লাগিব এটা বহুতে মোক এটা কথা সুধি আছিল যে আমি যেটুকা মাটি আমাৰ ককা দেউতাৰ নামত আছে বা আমাৰ দেউতাৰ নামত আছে আমি গলে হ'ব নহব যাৰ নামত মাটি আছে তেওঁ গৈ এটো পঞ্জীয়ন কৰাবগে লাগিব ঠিক আছে আৰু এটা কথা তেওঁলোকে লিখি থৈছে তলত আগন্তুক সময়ত কৃষি বিভাগৰ যিকোনো আঁচনিৰ অধীনত সুবিধা লাভ কৰিবলৈ প্ৰতিগৰাকী কৃষকে কৃষক পঞ্জীয়ন কাৰ্যসূচীৰ অধীনত পঞ্জীকৃত হোৱাটো বাঞ্ছনীয় যদি আপোনালোকে কিষাণ ৰেজিষ্ট্ৰি বা কৃষক পঞ্জীয়ন যদি আপুনি নকৰে তেনেহলে আহিবলগীয়া সময়ত PM কিষাণৰ পইচা হওক বা অন্য যিকোনো কৃষকৰ লগত জড়িত আঁচনিৰ আপোনালোকে সুবিধা কিন্তু লাভ নকৰিব আৰু লগতে আপোনাক মই এতিয়া অলপ আগতে যেটো কথা ক'লো যে আপোনালোকে নিজে গৈ কৰিবগে লাগিব মানে যাৰ নামত মাটি আছে তেওঁ যাব লাগিব এতিয়া খুমবতে এনেকুৱা হ'ব পাৰে যে যিজন ব্যক্তিৰ নামত মাটি আছে তেওঁ যাব নোৱাৰে বা কিবা ক্ষেত্ৰত তেওঁ ধৰি লওক অসুবিধাটো যাব নোৱাৰিব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যাব পাৰিব নে নোৱাৰে হেতু পঞ্চায়তত আপোনালোকে গৈ সুধিবগে লাগিব এতিয়া কথাটো হৈছে যে আপোনালোকে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ মানুহে কেনেকৈ এটো কৰিব প্ৰথম কথাটো হৈছে যে আপোনালোকৰ ডিস্ট্ৰিক্টৰ এই কামটো আৰম্ভ হৈছে নে নাই আপোনালোকে হেতু প্ৰথমে খবৰ কৰক পঞ্চায়তত যাওক নহবা আপোনাৰ গাঁওবুঢ়াৰ ওচৰত আপুনি খবৰ কৰক যে আপোনাৰ অঞ্চলত এটো কাম আৰম্ভ হৈছে না যদি হৈছে বুলি কয় তেনেহলে প্ৰয়োজনীয় নথিপত্ৰ লৈ গৈ আপোনালোকে এইখিনি কাম সোনকালে কৰি লওক যদি আপোনালোকে এলাহত থৈ দিয়ে বা পিছত কৰিম বুলি থৈ দিয়ে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া PM কিষাণৰ লগতে যিকোনো কৃষকৰ লগত জড়িত আঁচনিৰ আপোনালোকে সুবিধা লাভ নকৰিব পাৰে হেতু আপোনালোকে জানি থোৱাটো জৰুৰী এতিয়া আমি PM কিষাণ সন্মান নিধি আঁচনিখনৰ পইচাটোক লৈ যে PM কিষাণ আঁচনিখনৰ যেটো 19 নম্বৰ কিস্তি পইচা এটো কেতিয়ালৈকে দিয়া হ'ব কোনসকল লোকে 4000 বা 8000 টকাকৈ লাভ কৰিব এটা প্ৰথমে কৈলো যিসকলে PM কিষাণৰ নতুনকৈ আবেদন কৰিছে তেওঁলোকে মোক প্ৰায় সুধি থাকে যে আমি কেনেকৈ চেক কৰিম আমি পইচা পাম নে নাপাম আপুনি নো ইয়ৰ ষ্টেটাছত আহিব অহাৰ পাছত আপোনালোকে ইয়াত যেটো দেখিছে নো ইয়ৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বা আধাৰ নম্বৰ কোনবা এটা দিব আৰু গেট মোবাইল OTP অপচনটো ক্লিক কৰিলে আপোনাৰ মোবাইলত এটা OTP যাব সেই OTPটো এন্টাৰ কৰিব এন্টাৰ কৰি আপোনালোকে বাকিখিনি প্ৰসেছ চাব পাৰিব ঠিক আছে কিন্তু এটা কথা মনত ৰাখিব যদি আপুনি KYC কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো কিন্তু লাভ নকৰিব হেতু আপোনালোকে মনত ৰাখিব যদি আপোনালোকে সকলোবিলাক ঠিকমতে কৰি থৈছে KYC আধাৰ বেংক একাউণ্ট লিংক আৰু আপোনাৰ যেটো লেণ্ড সিডিং তেনেহলে আপুনি 19 নম্বৰ যেটো কিস্তি পইচা সেই পইচাটো আপোনালোকে লাভ কৰিব মানে যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকে 19 নম্বৰ কিস্তিৰ পৰা প্ৰথম কিস্তি পাবলৈ আৰম্ভ কৰিব এটা কোনসকল লোকে 4000 বা 8000 টকাকৈ লাভ কৰিব হেতু কৈ দিছো যিসকলে PM কিষাণৰ 17 নম্বৰ 18 নম্বৰ বা 16 নম্বৰ কিস্তি লাভ নকৰিলে তেওঁলোকৰ যিকোনো ধৰণৰ প্ৰবলেম হৈ থাকিব পাৰে এতিয়া বহুতৰে কি হয় ইয়াত নো ইয়ৰ ষ্টেটাছত আহি চেক কৰিলে তেওঁলোকৰ KYC লেণ্ড সিডিং বেংক আধাৰ সকলোবিলাক ঠিক হৈ থাকে কিন্তু আপোনালোকে যেটো PFMS বেংক একাউণ্ট হেতু এবাৰ আপুনি চেক কৰি চাব আপোনালোকৰ তাত যদি সকলোবিলাক ঠিক হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি চিন্তা কৰাৰ একো প্ৰয়োজন নাই যদি তাত কিবা খেলিমেলি হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যেটো PS চেক কৰি চাব আৰু যদি তাত আপোনালোকৰ কিবা খেলিমেলি হৈ আছে হেমু যদি আপুনি ঠিক কৰিলে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যেটো আহিবলগীয়া কিস্তি পইচা সেই পইচাটোৰ লগতে আপোনাৰ বাকি থকা কিস্তি পইচা কিটা আপোনালোকে লাভ কৰিব এতিয়া এই যেটো 19 নম্বৰ কিস্তি পইচা এটো আপোনালোকে অহা ফেব্ৰুৱাৰী মাহত লাভ কৰিব আৰু ফেব্ৰুৱাৰী মাহৰ আগতে মানে আপুনি জানুৱাৰী মাহৰ 15 তাৰিখ মানৰ আগতে আপুনি PM কিষাণ ৰিলেটেড যদি আপোনাৰ কিবা
কাৰোবাৰ খেলিমেলি হৈ আছে সোনকালে আপুনি ঠিক কৰি লওক CSC চেণ্টাৰ ভিজিট কৰক তাত গৈ বুলি আপুনি এইখিনি কাম সোনকালে কৰোৱাই লওক যদি আপুনি এইখিনি নকৰে তেনেহ'লে আহিবলগীয়া কিস্তিটোৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হ'ব আৰু লগতে যিসকলে ধুনীয়াকৈ পইচা পাই আছে কোনো প্ৰব্লেম নাই তেওঁলোকে চিন্তা কৰাৰ একো প্ৰয়োজন নাই PM কিষাণৰ যিটো 19 নম্বৰ কিস্তি পইচা সোমাব সেই তেতিয়া পইচা সোমালে তেওঁলোকে কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ সেই পইচাটো লাভ কৰিব এইটো কেৱল যিসকল লোকৰ ধৰি লওক খেলিমেলি হৈ আছে তেওঁলোকে এইখিনি কাম কৰিব লাগিব তেতিয়া তেওঁলোকে PM কিষাণৰ পইচাটো লাভ কৰিব গতিকে এই দুটা আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ